আমি এতিয়া ডিজাইন কৰিম এডাল এডাল কেণ্ডেল ইয়াত এনেকৈ দিব লাগিব ইয়াত দি কিনে খুলিব লাগিব এইটো থৈ দিলোঁ এতিয়া আমি কালাৰ খুলিম টেমা এতিয়া আমাৰ কালাৰ টেমা লাগিব এইটো হ'ল স্নো হোৱাইট এইটো আমি কাটি লওঁ ইয়াৰ পিছত আমাৰ ডিজাইন হ'ব ডিজাইন লাগিব এইটো ডাঙৰ ডাঙৰ আমি ঢালি দিম
যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট আৰু সাবস্ক্রাইব কৰি থ্যাংক ইউ